নমস্কাৰ মলিকা ব্ৰাতন সকলকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আজি আহি আছো শ্বিলঙলৈ এয়া দেখিছে মই চাৰিওফালে গ্ৰীণ দেখা পাই গম পাইছে শ্বিলঙৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আৰু গুৱাহাটীত যথেষ্ট গৰম আৰু ইয়াত আহি একদম পুৰা জন্নত পাই যোৱাৰ নিচিনা লাগিছে শ্বিলঙৰ যে মেইন টাউন আছে মেইন টাউনত আসলতে যিখিনি ঘৰ আছে ঘৰখিনি পৌৰাণিক যেন ধৰণে ইংলেণ্ডৰ আৰ্হি আছে সেই ইংলেণ্ডৰ আৰ্হিতে এনে ধৰণে বনোৱা হয় বা বনোৱা আছে এই ভিউ পইণ্টত সকলোৱে এনে ধৰণে পৰ্যটক যিখিনি আছিলে সকলোৱে চাই আছিলে আৰু আপোনালোকে যদি এই ভিউ পইণ্টটো মেঘালয় ক'ত আছে আৰু নামটো কি জানে তেতিয়াহ'লে কমেণ্টৰ দ্বাৰা জনাব এয়া হৈছে সৌন্দৰ্য আৰু এনে ধৰণে বহি লৈ ইয়াৰ সৌন্দৰ্য উপভোগ কৰি আছো মেঘালয় এয়া হৈছে নৰ্থ ইষ্টৰ সকলোতকৈ গ্ৰীণ চিটি আৰু ইয়াত এটা বহুত ইণ্টাৰেষ্টিং কথা কি জানে ইয়াত প্ৰায় ৰ'দ মাজে মাজে ওলায় মাজে মাজে নোলায় কিয় তাৰ কাৰণ জানেনে এয়া চাব ওপৰত এয়া চাওক ইয়াত কি হয় ডাৱৰবোৰ এনে ধৰণে থাকে আৰু ডাৱৰবোৰ যে বেছি সেইকাৰণে ডাৱৰে সূৰ্যটো প্ৰায় সময় ঢাকি ৰাখে যদি ইয়াত 2 ঘণ্টাৰ ভিতৰত প্ৰায় 15 মিনিটহে আপুনি ৰ'দ পাব অৰ্থাৎ 1 মিনিট 2 মিনিট ৰ'দ দিয়ে আকৌ পুনৰ ছাঁ পৰে বতাহ হয় আৰু এই যে জুন জুলাই মাহত যে আমি গৰম সহ্য কৰিব নোৱাৰা গৰম বা মে মাহত আমি সহ্য কৰিব নোৱাৰা গৰম এই গৰমৰ দিনত আসলতে বেষ্ট অফ দ্য বেষ্ট প্লেস হৈছে মেঘালয় এয়া হৈছে বন্ধুসকল আপোনালোকে যদি প্ৰাকৃতিক পৰিৱেশ ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বাবে এয়া হৈছে জন্নত আৰু যদি গছ ভাল পায় যদি প্ৰাকৃতিক শুদ্ধ বতাহ ভাল পায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে শ্বিলং সেয়া আচলতে ইয়াৰ মেঘালয় পৰিৱেশ ক'বলৈ কোনো ভাষা নাই ইয়াত কি সুন্দৰ পৰিৱেশ এবাৰ নিশ্চয়কৈ আপোনালোকে আহি চাব সেই যান্ত্ৰিকতাৰ মাজৰ পৰা আঁতৰি এনেধৰণে এক প্ৰাকৃতিক পৰিৱেশৰ মাজত যথেষ্ট থাকি ভাল লাগে আৰু যদি চাব যায় আমাৰ গুৱাহাটীখনতো গছ গছনি কাটি পাহাৰবোৰ লথঙা হৈ পৰিলে কিন্তু ইয়াত যেতিয়া আহিব তেতিয়া বহুত কথা জানিব পাৰিব শিকিব পাৰিব এখেতসকলৰ পৰা মেঘ আছে একদম ওচৰতে হাতেৰে চুই দিব পৰাত মেঘ এয়া হৈছে মেঘালয় সৌন্দৰ্য কেৱল পাহাৰ আৰু পাহাৰ সেয়া আচলতে ইয়াৰ মেঘালয় পৰিৱেশ ক'বলৈ কোনো ভাষা নাই ইয়াত কি সুন্দৰ পৰিৱেশ এবাৰ নিশ্চয়কৈ আপোনালোকে আহি চাব সেই যান্ত্ৰিকতাৰ মাজৰ পৰা আঁতৰি এনেধৰণে এক প্ৰাকৃতিক পৰিৱেশৰ মাজত যথেষ্ট থাকি ভাল লাগে আৰু যদি চাব যায় আমাৰ গুৱাহাটীখনতো গছ গছনি কাটি পাহাৰবোৰ লথঙা হৈ পৰিলে কিন্তু ইয়াত যেতিয়া আহিব তেতিয়া বহুত কথা জানিব পাৰিব শিকিব পাৰিব এখেতসকলৰ পৰা মেঘ একদম ওচৰতে এয়া হৈছে মেঘালয় সৌন্দৰ্য মোৰ এই মিনি ব্লগটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ